হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ময়ো খুব হেপী, কাৰণ আজি 25 ডিচেম্বৰ বৰদিন হয়, খ্ৰীষ্টমাছ। খ্ৰীষ্টান ধৰ্মীয়সকলে খ্ৰীষ্টমাছ পালন কৰে, আৰু সেয়েহে মই সমূহ অসমবাসীক মোৰ তৰফৰ পৰা মেৰী খ্ৰীষ্টমাছ শুভেচ্ছা জনালোঁ। আৰু আজি যিটো বৰদিন, সেই ভাবিলোঁ অকণমান ওলাই যাওঁ। এতিয়া 12টা বাজি গ'ল, আৰু মই ওলাই আহিলোঁ গাৰো হিলছৰ ফালে। আৰু গাৰো খ্ৰীষ্টানীসকলে মানে কেনেকৈনো খ্ৰীষ্টমাছটো পালন কৰিছে, সেই ভাবিলোঁ অকণমান আপোনালোকেও দেখুৱাওঁ, ময়ো অলপ উপভোগ কৰোঁ, হয় নাই। আৰু যিটোকে এটা ধৰ্ম উপভোগ কৰিবলৈ মন যায়, বছৰত এবাৰেই আহে বৰদিনটো, সেই ভাবিলোঁ অকণমান উপভোগ কৰোঁ, চাই আহোঁ কেনেকৈ কি কৰিছে সকলোৱে। আৰু ভাবিলোঁ মই যিটোকে যাম, আপোনালোকৰ কাৰণে নিনিয়াকৈ কেনেকৈ থাকিম, আৰু সেয়েহে আপোনালোকক লৈ যাওঁ। ব'লক তেনেহ'লে তালৈকে গৈ দেখুৱাওঁ। আৰু আমি এতিয়া ঊনত্ৰিঙাৰ ফালে আহি আছোঁ, আৰু ঊনত্ৰিঙাত আহিয়ে কাষতে মানে আমাৰ পৰা ঊনত্ৰিঙাৰ পৰা সন্মুখতে হয় এটা গীৰ্জা আছে, আৰু গীৰ্জাটোৰ ফালে গৈ আছোঁ। গৈ পালোঁ, এইখন ডাঙৰ ফিল্ড দেখিছেনে, আৰু ইয়াতে স্কুলো আছে এইখন ফিল্ডখন, আৰু এইফালে এটা গীৰ্জা আছে। আৰু এতিয়া মানে ভাবিছোঁ গীৰ্জাত সোমাই পালোঁ। এইটো গীৰ্জা দেখিছেনে, মানে বাজি আছে গান চান ন, আৰু ভাবিলোঁ গীৰ্জাটো অকণমান দৰ্শন কৰোঁ। আৰু ইয়াতে বহুতো খ্ৰীষ্টান ধৰ্মৰ মানুহ লগ পোৱা হ'ব, ভাল লাগিব, কথা পাতিম, আপোনালোকে চাই থাকিব। একদম জলফাই খাই আছে গীৰ্জাৰ এখন মুখত বহি পিনে। আৰু এইটোৱে সেইটো গীৰ্জা দেখিছে নহয়, গীৰ্জাৰ পৰা মানুহবোৰ কোনোবা ওলাইছে, কোনোবা সোমাইছে, এতিয়া বাইবেল পঢ়িব, সকলোৱে প্ৰে কৰিব। আৰু সেয়েহে ময়ো ভাবিলোঁ অকণমান ভিতৰলৈকে যাওঁ, প্ৰে কেনেকৈ কৰে চাই লওঁ, আপোনালোকক দেখুৱাই দিলোঁ। চাওকচোন ইমান মানুহ গীৰ্জাটোৰ ভিতৰত, কিমান মানুহ সকলোৱে প্ৰে কৰি আছে, ভাল লাগে, হয় নাই। আৰু সেয়ে ভাবিলোঁ অকণমান সোমাই যাওঁ, আৰু ময়ো লাহে লাহে ভিতৰলৈকে সোমালোঁ, সোমাই পিনে প্ৰে কৰিলোঁ, প্ৰে অকণমান কৰিছোঁ, আৰু ইমানকৈ নাজানো বাৰু খ্ৰীষ্টান ধৰ্মটো, তথাপি আৰু সকলোৱে যিটোকে আছে ন ভিতৰত বহি, আৰু ময়ো সেইকাৰণে ভিতৰত বহি ল'লোঁ চকীখনত, আৰু বহি লৈ তেওঁলোকে কেনেকৈ বাইবেল পঢ়ি আছে সেইমতে ময়ো চাই গ'লোঁ আৰু প্ৰে কৰিলোঁ। আপোনালোকে চাই থাকিলে দেখিব। আৰু এতিয়া আমি ঊনত্ৰিঙাতে সেইটো গীৰ্জাৰ পৰা ওলাই অন্য এটা গীৰ্জালৈ আহিলোঁ। আৰু এইটো গীৰ্জাৰো পৰিৱেশটো চাই লওকচোন, ইমান ধুনীয়া পৰিৱেশ, আৰু ফিল্ডখনো ইমান ধুনীয়াকৈ সজাই তুলিছে, আৰু লিখা আছে মেৰী খ্ৰীষ্টমাছ এই গীৰ্জাটোৰ সন্মুখতে। আৰু এইটো কণাত দেখিছেনে, সেইটো হ'ল চেণ্টা ক্লজ, বহুত ধুনীয়াকৈ সজাইছে। আৰু মানুহবোৰ দেখিছেনে, ভিতৰত মানুহ নধৰাৰ কাৰণে আকৌ বাহিৰতো বহিছে, সকলোৱে হাতে হাতে বাইবেল লৈ প্ৰে কৰি আছে। আৰু ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়াকৈ সজাইছে, মানে ভাল লাগিছে। আপোনালোকক অকণমান মই ফ্ৰণ্টৰ পৰা দেখুৱাম, এয়া চাওক, ফ্ৰণ্টৰ পৰা দেখুৱাইছোঁ, বহুত ভাল লাগিছে, হয় নি। আৰু গীৰ্জাত সোমালে নিজকে পবিত্ৰ লাগে, অকণমান জুম কৰি দেখুৱাইছোঁ আপোনালোকক, বহুত সুন্দৰ, বহুত ধুনীয়া, নিজকে পবিত্ৰ লাগি যায় ভিতৰখন, বহুতেই ভাল লাগে। আপোনালোকে যদি কোনোবাই গীৰ্জাত আহি পোৱা নাই, এতিয়াও আহিবচোন, বহুত ভাল লাগিব। অলপ আগত দেখুৱালোঁ আপোনালোকক ঊনত্ৰিঙাৰ দুটা গীৰ্জা, আৰু তাতে কি ধুনীয়াকৈ প্ৰে কৰি আছে, ভালে লাগিলে। গীৰ্জাৰ ভিতৰত সোমাই পিনে অকণমান আমিও প্ৰে কৰিলোঁ, আৰু সকলো মানুহে বাইবেল ওলাই প্ৰে কৰি আছে, ভাল লাগিলে চাই পিনে। আপোনালোককো দেখুৱালোঁ, মই অকণমান উপভোগ কৰিলোঁ, আৰু প্ৰে কৰি আহিলোঁ যিটোকে। আৰু এতিয়া ডাইৰেক্ট আহি গ'লোঁ মই ইয়ংখুলি, আৰু ইয়ংখুলিত আৰু এটা গীৰ্জা পাইছোঁ, আহিয়ে দেখুৱাই দিছোঁ আপোনালোকক, চাওকচোন কি ধুনীয়াকৈ সজাইছে গীৰ্জাটো। এইটোৱে হ'ল ইয়ংখুলিৰ গীৰ্জা, মানে চাৰ্চ, আৰু ইয়াত লিখা আছে মেৰী খ্ৰীষ্টমাছ, আৰু ধুনীয়াকৈ সজাইছে দেখিছেনে, গেটখন ৱেলকাম দিছে।
আৰু ইফালে দিছে 25 ডিচেম্বৰ আৰু এটা দিছে 2022 মানে 2022 25 ডিচেম্বৰে খ্ৰীষ্টমাছটো পালন কৰা হয় আৰু সেয়েহে আজিৰ দিনটো বহুতে মানে ভাগ্যৱান বহুত ভাল দিন খ্ৰীষ্টানী ধৰ্মাৱলম্বী মানুহবিলাকৰ কাৰণে আৰু সেই আমি অকণমান আহোঁ এতিয়া ভাবিছোঁ অকণমান যাওঁ নেকি আগলৈকে গীৰ্জাত অকণমান উপভোগ কৰি আহোঁ হয় নাই মেৰি খ্ৰীষ্টমাছ মামা খ্ৰীষ্টমাছ মামা মেৰি খ্ৰীষ্টমাছ বাহুহঁতেৰে দিব লাগিব ৰে ভয়ে খাই গ'ল মামা গেটৰ পৰা ভিতৰলৈ সোমাওঁতে এই ভাইটিকেইজনক লগ পালোঁ ভালে লাগিলে তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু 3জনমান মামা পালোঁ আচলতে খাচীয়া মানুহ মামা কয় ময়ো মামাহে ক'লোঁ আৰু ভাইটিহঁতে মানে সুধিলে আৰু মোৰ চেনেলটোৰ নাম কি আৰু কৈ দিলোঁ মম্মী আহমেদ ব্লগছ তেওঁলোকে মানে চাৰ্চ কৰি মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আৰু আজি ভাল লাগে ন বৰদিনৰ দিনা খুবেই ভাল লাগে আৰু আমি সেইকাৰণে আহিলোঁ চাবলৈ আৰু তোমালোকৰ ভিডিঅ'বোৰ চাই থাকিবা দেখিবা আৰু গীৰ্জা কেনেকুৱা মই এতিয়া আগলৈ গৈ দেখুৱাই দিওঁ আৰু দেখিছেনে চাৰ্চত যোৱা ৰাস্তাটো ইমান ওখ ইমান আপত আছে চাৰ্চটো আমি গৈয়ে আছোঁ ভিতৰলৈকে গৈ লওঁ ভাগৰ লাগে অকণমান গছ সজাইছে ধুনীয়াকৈ এইটোৱে চাৰ্চ হয় চাৰ্চত ইমান ধুনীয়াকৈ সজাইছে আৰু প্ৰায় শেষ খোৱা বোৱা চলি আছে আমি যে ইয়াংখুলিত আহিলোঁ আৰু ইয়াংখুলিৰ গীৰ্জা এইটো হয় দেখিছে ইমান ধুনীয়াকৈ সজাইছে এয়া চাওক বৰদিন ধুনীয়াকৈ পালন কৰিছে ধুনীয়াকৈ উদযাপন কৰিছে ভালো লাগিছে এতিয়া ইয়াতে মানে প্ৰে কৰা হৈ গ'ল সকলোৰে আৰু বাহিৰত খোৱা বোৱা চলাই আছে খোৱা বোৱা শেষ হ'লে ঘৰে ঘৰে যাব সকলোৱে মিলি মিলি আকৌ এবাৰ দেখুৱাই দিলোঁ আপোনালোক চাওকচোন গীৰ্জাটো ইমান ধুনীয়াকৈ সজাইছে এতিয়া ইয়াতে মানুহবোৰে খোৱাতহে ব্যস্ত প্ৰে কৰাহে সকলোৱে খোৱা বোৱাত লাগি আছে আৰু শুনিছোঁ চিকেন আৰু গাহৰি খানা চিকেন আৰু গাহৰিয়ে হ'ব মজা খানা একেবাৰে খোৱাত বিজি সকলোৱে গীৰ্জাৰ পৰা ওলাই আহিয়ে তিনিআলি চকত অকণমান বহিছোঁ দেখিছোঁ গছ এডালত বহিছোঁ আৰু এইপিনে চানালা আছিলে এয়া চানা মই খালোঁ মানে জ্বালা লাগি আছে এইটো ঘূৰি আছোঁ একদম জাল পাই আছোঁ এই ছোৱালী খাই আছে মোৰ হাজবেণ্ডো খাই আছে চানা এইপিনে সৰু ছোৱালীজনী কিবা নালা খাই আছে পাপৰ আৰু মই চানাটো খাই উঠিলোঁ ইয়াৰ ৰাজু দাহঁতৰ ঘৰ পালোঁ আমি এতিয়া ৰাজু দাহঁতৰ ঘৰৰ ভিতৰত সোমাওঁ আৰু গেটতে লিখি দিছে মেৰি খ্ৰীষ্টমাছ ৰাজু দা বহি আছে আৰু লগত মোৰ হাজবেণ্ড মোৰ ছোৱালী বহি আছে আৰু এই ইয়াংখুলিত আহি যে গীৰ্জাখন সোমালোঁ আৰু তাৰ পৰা ওলাই আহি মানে ৰাজু দাহঁতৰ ঘৰত সোমালোঁ খ্ৰীষ্টমাছ খাবলৈ মাতিছিলে আৰু আহিলোঁ আৰু আহি ভাল লাগিলে ইয়াৰ চাহ এটা দিলে ৰাজু দা কেনেকুৱা মেৰি খ্ৰীষ্টমাছ আজি ভাল লাগিছে ন ভাল লাগিছে আৰু ইয়াৰ চাহ দিছে চাওক ৰাজু দাহঁতৰ ঘৰত আৰু মোৰ লগতো হাজবেণ্ড মোৰ ছোৱালী আছেয়ে আৰু জানে মোৰ ব্লগত খোৱাটো মেইন চাই লওক চাহৰ আইটেম কি বনাইছে পিঠা দিছে চাহ এইটো মোৰ ডাঙৰ ছোৱালী পিঠা এইটো পিঠা কয় ঠিক আছে এতিয়া কি এতিয়া খোৱা হয় মেইন ন এয়া এতিয়া আমি ৰাজু দাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ এয়া দেখিছে নাই কি চিৰিত নামি ঘৰেই ইমান ওপৰত আছিলে তাৰ পৰা নামি আহি আছোঁ তললৈকে গৈ আছোঁ তলতহে মানে ৰাস্তাত গাড়ী চাড়ী আছে তাতে যাম আৰু গৈ লওঁ আপোনালোকৰ ৰাস্তাটো দেখুৱালোঁ ওপৰত উঠোঁতে কিন্তু ভাগৰ লাগিছিলে এতিয়া তলত নামি আহোঁতে কিন্তু ভাগৰ লগা নাই ভাল লাগিছে নামি আহি এতিয়া সন্ধিয়াও হ'ল ঘৰলৈ যাব টাইম হৈ গ'ল আৰু এয়া দেখিছে চাৰ্চৰ সন্মুখত ল'ৰা ছোৱালীবোৰে কেনেকৈ ডেন্স কৰি আছে ফূৰ্তি আজি সিহঁতে ফূৰ্তিতে মানে পূৰা এনেকৈ নাচি থাকে ভাল লাগে আৰু এনেকৈ বোলে আজি গোটেই ৰাতি থাকিব সকলোৱে নামি আহিব মানুহখিনি সকলোৱে এনজয় কৰিব আজি